প্ৰায় 30 বছৰৰ ওপৰ হৈ গ'ল হস্পিটেলখন স্থাপন হোৱা, কিন্তু ইয়াত আজিলৈকে নামত 30খন বিচনাযুক্ত চিকিৎসাখন হৈ আছে। ইয়াত মাত্ৰ 2জন ডক্টৰ আৰু লাষ্ট যোৱা 1.5 মাহত মাত্ৰ এজন ডক্টৰে ইয়াত চিকিৎসা দি থাকিব লগা হৈছে। এটা পোষ্টত ডক্টৰ নাই। আৰু কিন্তু মাননীয় আমাৰ যুটীয়া স্বাস্থ্য অঞ্চলক মই ৰিকুৱেষ্ট কৰাৰ পিছত এজন ডক্টৰ নাগৰিজিৰ পৰা তেখেতে যোৱা এসপ্তাহ আগতে ইয়াতে ডিপুট কৰিছে। গতিকে আগত দিনবোৰত আমি আশা ৰাখিছোঁ যে চৰকাৰে আমাৰ এই হস্পিটেলখন যিখিনি ষ্টাফ আচলতে 30 বেডৰ হস্পিটেল এখনত থাকিব লাগে সেইখিনি যাতে চৰকাৰে আমাক কৰি দিয়ে। লগতে চিষ্টাৰৰ পৰা আদি কৰি কৰ্মচাৰীৰ যথেষ্ট নাটনি, গতিকে সেইখিনিও যাতে চৰকাৰে চকু দিয়ে, গতিকে তাকে আশা ৰাখিছোঁ। ক'বলৈ গ'লে যে আমাৰ ইয়াত যোৱা বছৰ আমি আইচলেশ্যন চেণ্টাৰ বা ইয়াত কোৱাৰেণ্টাইন চেণ্টাৰ বনোৱা হৈছিলে। আমি 15জন ৰোগী ইয়াত আমি ৰাখি আমি চিকিৎসা কৰিছিলোঁ তেওঁলোকক। গতিকে এই বছৰ এই পৰ্যায়টো আহি পৰা নাই। হোম আইচলেশ্যন যিহেতু হৈ আছে, সংখ্যাও কমি আছে আমাৰ এই অঞ্চলত, গতিকে এতিয়া হোম আইচলেশ্যনতে চলি আছে। গতিকে পৰৱৰ্তী কালত যদি চৰকাৰে ৰাখিব লগা হয়, যদি ৰোগীৰ সংখ্যা বেছি হয় তেতিয়াহ'লে ৰাখিব লাগিব। কিন্তু সেই অনুপাতে আমাৰ ইয়াত কিন্তু কৰ্মচাৰীৰ লগতে চিকিৎসকৰ সংখ্যা যথেষ্ট কম। এতিয়া মই সঠিক খবৰটো দিব নোৱাৰিম, তথাপিতো যথেষ্টখিনি ভেকচিন আমাৰ বাস্কাৰ ডিষ্ট্ৰিক্টৰ ভিতৰত আমাৰে সৰ্বাধিক হোৱা বুলি আমি জানো যে ইয়াত হৈছে। কিন্তু অলপ ভেকচিনৰ যিমান পৰিমাণে ভেকচিন হয়তো দিব লাগিছিল সেই হিচাপে কিন্তু চৰকাৰে যোগান ধৰিব পৰা নাই। আগত দিনবোৰত আমি আশা ৰাখিছোঁ যে চৰকাৰে আমাক যথেষ্ট পৰিমাণৰ ভেকচিন দিব আৰু আমি ৰাইজক দিবৰ কাৰণে আমি সক্ষম কৰিবলৈ একো নাই। এটা যেতিয়া ফৰেন বডি বস্তু এটা আমি দেহত ভৰাই দিয়া হয়, সৰু বাচ্চাবিলাকক ভেকচিন দিলে কেতিয়াবা অকণমান জ্বৰ হয়, তাৰ প্ৰতি কোনো শংকিত হ'ব লগা কোনো কাৰণ নাই। অকণমান আপুনি পেৰাচিটামল টেবলেট আৰু আপোনাৰ যদি ডিহাইড্ৰেশ্যন পানীৰ পৰিমাণ যদি আপুনি যথেষ্ট পৰিমাণে খাই থাকে তেতিয়াহ'লে ইয়াৰ পৰা নেক্সট দিনাখনে আপুনি আৰোগ্য হ'ব পাৰে। কোনো ভয় কৰিব নালাগে। অকণমান জ্বৰ হোৱাৰ লগে লগে বা কাহ দেখা দিয়াৰ লগে লগে হস্পিটেললৈ আহক আৰু ইয়াত সুবিধাখিনি আছে। পৰীক্ষাখিনি কৰি লগে লগে চিকিৎসা লওক। আৰু আপোনালোকে যিটো আইচলেশ্যন ব্যৱস্থা এতিয়া চৰকাৰে অকণমান কম থাকিলে, যিটো অক্সিজেন চেচুৰেশ্যন আমি কওঁ 92ৰ ওপৰত যদি থাকে তেতিয়াহ'লে হোম আইচলেশ্যন বুলি কোৱা হয়। ঘৰত তেওঁ নিজাববীয়াকৈ আইচলেশ্যন কৰি 15 দিন থাকিব লগা হয় আৰু তাৰপিছত 10 দিনৰ ভিতৰত আমি আকৌ নতুনকৈ টেষ্টটো কৰি চাওঁ। আৰু আমাৰ সেই সম্পৰ্কে আমাৰ যোগাযোগৰ নম্বৰো দিয়া আছে। কিবা কাৰণত যদি তেওঁ ঘৰত থকা অৱস্থাতো অসুবিধাৰ সন্মুখীন হয় তেতিয়াহ'লে আমাৰ পৰা তেওঁলোকক সহায় কৰা হ'ব। গতিকে সকলো ৰাইজৰ প্ৰতি আকৌ মই অনুৰোধ জনাইছোঁ যে সকলোৱে আগবাঢ়ি আহক। আমি এই কৰোণা মহামাৰীৰ বিৰুদ্ধে সকলোৱে একেলগে যুঁজ দিওঁ আৰু যাতে আমি সকলোৱে পৰীক্ষা কৰি লগতে যি ভেকচিন দি থকা হৈছে, ভেকচিন যদিও নিয়মীয়া হৈ থকা নাই, তথাপিও যিমান পৰিমাণে ভেকচিন চৰকাৰে দিব পাৰিছে তাৰ যাতে আমি সমভাগী হৈ ভেকচিনখিনি লোৱাৰ বাবে আগবাঢ়ি আহোঁ, তাকে মই আমাৰ গড়েশ্বৰ অঞ্চলত এই যি কৰোণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ যোৱা আমি 13 তাৰিখৰ পৰা দেখিবলৈ পাওঁ। 13 তাৰিখৰ পৰা আজিৰ তাৰিখলৈকে আমাৰ গড়েশ্বৰ 30খন বিচনাযুক্ত চিকিৎসালয়ত 1154জন মানুহক এই সোৱাব টেষ্ট কৰা হয়, ৰেপিড টেষ্ট বুলি যিটো কোৱা হয়। আৰু তাৰ ভিতৰত আমি এতিয়ালৈকে 18জনক আমি পজিটিভ পাওঁ। এই 18জনৰ ভিতৰত আমি 16জনক নিজাববীয়াকৈ চিকিৎসা দিব পাৰিছোঁ আৰু 2জনক আমি ইতিমধ্যে বিভিন্ন স্থান, এজনক ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ বৰপেটা আৰু এজনক তেখেতক মচলপুৰত, আমাৰ যিখন মচলপুৰত ডিষ্ট্ৰিক্ট হস্পিটেল আছে তাত পঠোৱা হয়। কাৰণ তেওঁলোকৰ অক্সিজেন চেচুৰেশ্যন যথেষ্ট পৰিমাণে কম আছিল আৰু উশাহত যথেষ্ট পৰিমাণে কষ্ট পাইছিল। আৰু তেখেতসকলক আমি জানিব পৰা মতে এতিয়া আৰোগ্যৰ পথত। গতিকে আমি মোৰ ফালৰ পৰা ক'ব লগা এইটোৱেই যে আমি এতিয়াও এই যিটো মহামাৰী গোটেই দেশত যিহেতু বিয়পি পৰিছে, তাৰ ক্ৰমানুক্ৰমিকভাৱে আমি গড়েশ্বৰ অঞ্চলতো ইয়াৰ প্ৰভাৱ দেখি পাইছোঁ আৰু ক্ৰমান্বয়ে বাঢ়ি গৈছে। মই ৰাইজৰ প্ৰতি এটাই উপদেশ মই ৰাইজক অনুৰোধ জনাব বিচাৰোঁ যাতে যিসকল মানুহে অকণমান কাহ জ্বৰ ভোগে লগে লগে হস্পিটেলত আহি তেওঁলোকৰ সোৱাব টেষ্টটো কৰক। আৰু যে পজিটিভ হ'লে যে এইটো ভয় খাব লগা একো নাই। পজিটিভ হ'লে অত্যন্ত চিকিৎসাটো সোনকালে হয়। কাৰণ ইয়াত দেখিবলৈ পোৱা গৈছে যে অসমত যিবিলাক মানুহ মৰিছে, ভাৰতবৰ্ষত যিবিলাক মানুহ মৰি আছে এতিয়ালৈকে, এই মৰাৰ কাৰণটো হ'ল মানুহবিলাক বেমাৰবিলাক লুকাই ৰাখিছে। লুকাই ৰখাৰ পিছত 5 দিন বা 6 দিনত যেতিয়া ডক্টৰৰ ওচৰত যায় তেতিয়া তেওঁলোকৰ অক্সিজেন চেচুৰেশ্যন বুলি যিটো কয়, অক্সিজেনটো যথেষ্ট পৰিমাণে কমি যায় আৰু নিউমনিয়াৰ নিচিনা বেমাৰে দেখা দিয়ে আৰু শেষত গৈ চিকিৎসাৰ পৰা বাহিৰত গুচি যায়। আৰু সেই সংখ্যাই দেখা পাইছে যে যোৱা সপ্তাহত 50ৰ ওচৰা-ওচৰি দিনে আমাৰ অসমতো মৃত্যু সাবটি লগা হৈছে। গতিকে আশা ৰাখিছোঁ আমাৰ এই অঞ্চলৰ ৰাইজে যথেষ্ট পৰিমাণ সজাগ হৈ ছ'চিয়েল ডিষ্টেঞ্চিং যিটো 2 মিটাৰ মেইনটেইন কৰক, লগতে
মাস্ক আটাই সৰু বাচ্চাৰ পৰা আদি কৰি ডাঙৰলৈকে ঘৰৰ পৰা ওলালে যাতে মাস্কখন ব্যৱহাৰ কৰে আৰু ঘৰৰ ভিতৰত আহোঁতেও বাহিৰতে কাপোৰ বাহিৰৰ পৰা অহাৰ পিছত কাপোৰখিনি তেওঁলোকে সলনি কৰি হাত পাত ধুই মুখ ধুই ভালকৈ যাতে ঘৰত প্ৰৱেশ কৰে। ইয়াৰ লগতে